যদি পৃথিৱীখনত থকা প্ৰেমৰ প্ৰতীক বুলি কোৱা হয়, পোনপ্ৰথমতে নাম আহে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেমৰ কথা, যি নেকি জীৱ আত্মা তথা পৰম আত্মা বুলি কোৱা হয়। ৰাধা শ্ৰীকৃষ্ণৰ সৰুকালৰে প্ৰেম আছিল। যেতিয়া শ্ৰীকৃষ্ণৰ 8 বছৰ বয়স আছিল, তেতিয়া দুয়োৰে প্ৰেমৰ অনুভৱ কৰিছিল। ৰাধা শ্ৰীকৃষ্ণৰ বাবে দেৱী ৰূপত দেখা গৈছিল। ৰাধাই গোটেই জীৱনত প্ৰেমৰ স্মৃতিক জীয়াই ৰাখিছিল, আৰু এয়াই আছিল দুয়োৰে মাজত আটাইতকৈ ডাঙৰ ভালপোৱা। কোৱা হয় যে শ্ৰীকৃষ্ণৰ সকলোতকৈ প্ৰিয় বস্তু দুটাই আছিল, আৰু এই দুয়োটা বস্তুৱেই এটাৰ লগত আনটো মধুৰ সম্পৰ্ক আছিল, আৰু এই দুয়োটা হ'ল বাঁহী আৰু ৰাধা। শ্ৰীকৃষ্ণৰ সেই বাঁহীৰ সুৰত ৰাধা শ্ৰীকৃষ্ণৰ ফালে মন মেলিছিল, আৰু ৰাধাৰ বাবে শ্ৰীকৃষ্ণই সদায় বাঁহীটো লগতেই ৰাখিছিল। কিন্তু ৰাধা আৰু শ্ৰীকৃষ্ণৰ মিলন হ'ব নাপালে, কিন্তু সেই বাঁহীৰ সুৰ সদায় ৰাধাই মনত জীয়াই ৰাখিছিল। শ্ৰীকৃষ্ণৰ যিমানবোৰ চিত্ৰ পোৱা যায়, সকলোতে বাঁহীটো থাকেই। সেই বাঁহীটো শ্ৰীকৃষ্ণৰ ৰাধাৰ প্ৰতি থকা প্ৰেমৰ প্ৰতীক। এনেইতো ৰাধাৰ লগত জড়িত বহুত বিৱৰণ পোৱা যায়, কিন্তু এটা প্ৰচলিত বিৱৰণ হ'ল ভগৱান শ্ৰীকৃষ্ণৰ পৰা ৰাধা প্ৰথমবাৰৰ বাবে দূৰ হৈ গৈছিল। যেতিয়া মামা কংসই শ্ৰীকৃষ্ণ আৰু বলৰামক আমন্ত্ৰণ কৰিছিল, তেতিয়া বৃন্দাবনৰ লোকসকলে এই কথাটো শুনি বহুত দুখ পাইছিল। মথুৰা যোৱাৰ আগতে শ্ৰীকৃষ্ণই ৰাধাক লগ পাইছিল, আৰু ৰাধাই শ্ৰীকৃষ্ণৰ মনত চলি থকা সকলো গতিবিধি গম পাইছিল। ৰাধাক বিদায় দি শ্ৰীকৃষ্ণ দূৰলৈ গুচি গৈছিল। কৃষ্ণই ৰাধাক কথা দি থৈ গৈছিল যে মই আকৌ ঘূৰি আহিম, কিন্তু কৃষ্ণ আৰু ৰাধাৰ ওচৰলৈ ঘূৰি নাহিল, আৰু কৃষ্ণৰ বিয়া ৰুক্মিণীৰ সৈতে হৈছিল। কৃষ্ণক পাবলৈ ৰুক্মিণীয়েও বহুত আশা কৰিছিল। কৃষ্ণই বৃন্দাবন এৰি যোৱাৰ পিছত ৰাধাৰ পৰিচয় কমি গৈছিল। ৰাধা আৰু কৃষ্ণৰ যেতিয়া শেষবাৰৰ বাবে লগ হৈছিল, তেতিয়া ৰাধাই কৃষ্ণক কৈছিল, মোৰ পৰা দূৰ হৈ গ'লেও মোৰ মনত সদায় প্ৰেম থাকি যাব। ইয়াৰ পিছত কৃষ্ণ মথুৰাত গৈছিল আৰু ৰাক্ষসসকলক নিধন কৰাৰ কামত লাগি গৈছিল, আৰু তাৰ পাছত প্ৰজাসকলক ৰক্ষাৰ বাবে কৃষ্ণ দুৱাৰিকালৈ গৈছিল। আৰু যেতিয়া কৃষ্ণই বৃন্দাবন এৰি গৈছিল, তেতিয়া ৰাধাৰ ৰূপ বেলেগ হৈ পৰিছিল। ৰাধাই দাম্পত্য জীৱন ধুনীয়াকৈ কটাইছিল আৰু বুঢ়ী হৈ গৈছিল, আৰু তেতিয়া কৃষ্ণৰ প্ৰতি ভালপোৱাও আছিল। ৰাধাই পত্নী ৰূপত সকলো কাম কৰিছিল, আৰু ৰাধাই শেষবাৰৰ বাবে কৃষ্ণক লগ কৰিবলৈ গৈছিল। যেতিয়া ৰাধা দুৱাৰিকা নগৰ পাইছিল, তেতিয়া কৃষ্ণ আৰু ৰুক্মিণীৰ বিয়া হোৱাৰ কথা গম পাইছিল। তেতিয়াও ৰাধাই দুখ অনুভৱ কৰা নাছিল। যেতিয়া কৃষ্ণই ৰাধাক লগ পাইছিল, দুয়োৱে বহু সময় ধৰি কথা বাৰ্তা পাতিছিল। ৰাধাক সেই সময়ত দুৱাৰিকা নগৰৰ কোনোৱে চিনি পোৱা নাছিল, আৰু কৃষ্ণই ৰাধাক দুৱাৰিকাত দেৱী ৰূপে ৰাখিছিল, আৰু ৰাধাই দিনভৰ সেই নগৰত আছিল আৰু সকলো কামবিলাক চাইছিল। ৰাধাই সময় পালেই কৃষ্ণক লগ কৰিছিল, কিন্তু আগৰ দৰে ৰাধাৰ আৰু কৃষ্ণৰ মাজত আধ্যাত্মিক প্ৰেম নাছিল। সেইকাৰণে ৰাধাই তাৰ পৰা দূৰলৈ যাবলৈ তৈয়াৰ হৈছিল। ৰাধাই ভাবিছিল তাৰ পৰা দূৰ হৈ গৈ কৃষ্ণৰ লগত থকা গভীৰ আধ্যাত্মিক প্ৰেম আগৰ দৰে অনুভৱ কৰিব। ৰাধা নিজে কলৈ যাবলৈ ওলাইছিল নিজে গম পোৱা নাছিল, কিন্তু কৃষ্ণই জানিছিল ৰাধা অকলশৰীয়া হৈ পৰিছিল আৰু দুৰ্বল হৈ পৰিছিল, আৰু তেনে অৱস্থাত ৰাধাক শ্ৰীকৃষ্ণৰ আৱশ্যক হৈছিল। আৰু শেষ সময়ত ভগৱান শ্ৰীকৃষ্ণ ৰাধাৰ সন্মুখত আহিছিল। ৰাধাই শেষবাৰৰ বাবে কৃষ্ণক বাঁহী বজোৱা চাব বিচাৰিছিল, আৰু কৃষ্ণই বাঁহীটো লৈ দিন ৰাতি একাকাৰ কৰি বাঁহী বজাইছিল, যেতিয়ালৈ ৰাধাই কৃষ্ণৰ বাবে আধ্যাত্মিক ৰূপত বিলীন হোৱা নাছিল। বাঁহীৰ সুৰ শুনি শুনি ৰাধাই শৰীৰ ত্যাগ কৰিছিল, আৰু ভগৱান শ্ৰীকৃষ্ণই জানিছিল যে ৰাধাৰ সেই প্ৰেম অমৰ আছিল, কিন্তু ৰাধাৰ মৃত্যু শ্ৰীকৃষ্ণই সহ্য কৰিব পৰা নাছিল, আৰু তেনে অৱস্থাত শ্ৰীকৃষ্ণই নিজৰ বাঁহীটো ভাঙি পেলাই দিছিল, আৰু শ্ৰীকৃষ্ণই বাঁহী বজোৱা এৰি দিছিল। এয়াই আছিল শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেম। ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি ক'ব, আৰু যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব।